নমস্কাৰ বন্ধু বান্ধৱীসকল, নীলাচী অসমৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ঐতিহ্যমণ্ডিত কলিয়াবৰৰ 4খন তীৰ্থস্থান তথা পৰ্যটনস্থলী দৰ্শন কৰিবলৈ গৈছিলোঁ। আহকচোন এতিয়া আমি তীৰ্থস্থানসমূহ দৰ্শন কৰোঁ। প্ৰথমে আমি গৈছিলোঁ শিলঘাটস্থিত মৰাপাট কল তথা মহাবাহু ব্ৰহ্মপুত্ৰৰ সুবিশালতা অনুভৱ কৰিবলৈ। সেউজীয়া পাহাৰৰ একা-বেকা পথেৰে আমি লাহে লাহে আগবাঢ়িছিলোঁ। এতিয়া যিহেতু নতুন বছৰ, পিকনিকৰ সময়, পৰ্যটকৰ বাবে ব্ৰহ্মপুত্ৰৰ বালিচৰ সজাই তোলা হৈছে। এয়া উপভোগ কৰক সুবিশাল ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য। এই ঠাইতে প্ৰত্যেক বছৰে শুকাষ্টমী মেলা পতা হয়। এয়া শিলঘাটৰ মৰাপাট কল। ক'ভিড পৰিস্থিতিৰ বাবে আমি ইয়াৰ ভিতৰলৈ যাব নোৱাৰিলোঁ। এইবাৰ আমি আগবাঢ়িছিলোঁ ত্ৰিশূলধাৰী মন্দিৰলৈ। এয়া ত্ৰিশূলধাৰী পিকনিকস্থলী। এয়া ত্ৰিশূলধাৰী মন্দিৰ। এটি বৃহৎ শিলৰ ভিতৰত অৱস্থিত এই মন্দিৰলৈ শাওণ মাহত আৰু শিৱৰাত্ৰিৰ দিনা ভক্তৰ সমাগম ঘটে। এয়া শিলঘাট কামাখ্যা মন্দিৰৰ মূল দুৱাৰ। শিলঘাটৰ এই কামাখ্যা ধামক বুঢ়ী কামাখ্যা বুলিও কোৱা হয়। অষ্টম শতিকাত পাল বংশৰ ৰজা শালস্তম্ভই সপোনত দেখি শিলঘাটস্থিত কামগিৰি শৃংগত মূৰ্তি স্থাপন কৰি দৌল নিৰ্মাণ কৰিছিল। কালক্ৰমত শিলৰ মন্দিৰটো ভাঙি যায়। 1667 শকত কামাখ্যা মন্দিৰটো স্বৰ্গদেউ প্ৰমত্ত সিংহই পুনৰ নিৰ্মাণ কৰিছিল। এইবাৰ আমি আগবাঢ়িছোঁ হাতীমূৰাৰ দুৰ্গা মন্দিৰলৈ। এয়া হাতীমূৰাৰ দুৰ্গা মন্দিৰ।
পাহাৰৰ ওপৰত থকা মন্দিৰটোলৈ বহু খটখটি উঠি যাব লাগে। দেৱালয়খন নৱম-দশম শতিকাতে স্থাপিত বুলি বহুতে মত প্ৰকাশ কৰে। কালক্ৰমত প্ৰাকৃতিক দুৰ্যোগৰ ফলত মন্দিৰটি ধ্বংসপ্ৰাপ্ত হয় আৰু পুনৰ আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনত নিৰ্মাণ হয়। এইবাৰ আমি আগবাঢ়িছিলোঁ চাহ বাগানৰ মাজে মাজে শিলখুৰুং মন্দিৰলৈ। জখলাবন্ধা চাৰিআলিৰ সোঁফালেদি সোমাই ২-৩ কিলোমিটাৰমান গ'লেই পোৱা যায় চিকনি পাহাৰৰ গাতে লাগি থকা বৃহৎ শিলেৰে পৰিবেষ্টিত শিলখুৰুং মন্দিৰ। সুন্দৰ প্ৰাকৃতিক পৰিৱেশত বিশাল শিলাখণ্ডৰ মাজত অৱস্থিত শিৱলিংগত চাহ জনজাতীয় আৰু কাৰ্বি লোকসকলে নিজৰ উপাস্য দেৱতাক পূজা কৰি আহিছে। আপোনালোকে দেখা পোৱা এই বৃহৎ শিলাখণ্ডৰ তলতে শিৱলিংগভাগ অৱস্থিত। আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।